নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম আগন্তুক কি পোষ্ট ওলাব বা কোনকেইটা বিভাগত পোষ্ট ওলাব সম্পূৰ্ণখিনি কথা আপোনালোকক এই ভিডিঅ'টোতে জনাম। যিহেতু মুখ্যমন্ত্ৰী মহোদয় আপোনালোকক এটা অনুমান দিছে যে এইখিনি পোষ্ট ওলাব পাৰে। কি পোষ্ট ওলাব সম্পূৰ্ণ তথ্যখিনি আপোনালোকক এই ভিডিঅ'টোতে মই আজি জনাম। গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান যেহেতু অসম আৰক্ষীৰ ৰিটেন এক্সাম হৈ গ'ল, আপোনালোকে জানে ভাইভা হৈ গ'ল আৰু ফাইনেল ৰিজাল্ট আহিবলৈ বাকী আছে। আৰু ফাইনেল ৰিজাল্টটো আপোনালোকে জানে অক্টোবৰ মাহৰ 20 তাৰিখে ফাইনেল ৰিজাল্ট দিব, এপইণ্টমেণ্ট দিব। আপোনালোকে সেইটো কথা গম পালে। গতিকে এই যি আছাম পুলিচৰ পোষ্টখিনি আছিলে, এই পোষ্টখিনি ওলাইছিলে 2023 চনতে আমি এপ্লাই কৰিছিলোঁ। গতিকে 2 বছৰ হ'ল, 2 বছৰত যথেষ্টখিনি পোষ্ট খালী হৈ আছে আৰু বহুতখিনি পুলিচ ৰিটায়াৰো হৈছে। গতিকে আপোনালোকে 2 বছৰত বহুতখিনি পোষ্ট ভেকেণ্ট হৈ আছে। গতিকে পুলিচৰো যথেষ্টখিনি পোষ্ট ওলাব। পুলিচৰ ধৰি লওক AB, UB, APR পৰা ধৰি যিখিনি পোষ্ট আছে সম্পূৰ্ণ পোষ্ট ওলাব পুলিচত। আপোনালোকে এইটো চিন্তা নকৰিব। তাৰ ছেকেণ্ডটো হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্ট। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে, আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰো ৰিক্ৰুইটমেণ্ট হৈছিলে 2023 চনতে। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টতো যথেষ্টখিনি পোষ্ট ভেকেণ্ট হৈ আছে। তাত আপোনালোকে দেখিবলৈ পাব ফৰেষ্টাৰ গ্ৰেড 1 যি গ্ৰেজুৱেট লেভেল হয়, তাৰপৰা ফৰেষ্ট গাৰ্ড যিটো SS লেভেলৰ হয়, আৰু AFPF তাৰ লগতে যিখিনি ড্ৰাইভাৰ আছে সেই ড্ৰাইভাৰৰ পোষ্টটো ওলাব। গতিকে এইখিনি হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। তাৰ উপৰিও আপোনালোকে 2023 চনত দেখিছিলে ইণ্টাৰভিউ হৈছিলে এক্সাইজ ডিপাৰ্টমেণ্টৰ। গতিকে 2023 চনতে যিহেতু এক্সাইজ ডিপাৰ্টমেণ্টৰ ইণ্টাৰভিউ হৈছিলে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত একেলগতে ওলাইছিলে, গতিকে এক্সাইজ ডিপাৰ্টমেণ্টৰো ওলাব। তাৰ লগতে যি জেল ৱাৰ্ডাৰ আছিলে, জেল ৱাৰ্ডাৰো সেই এক্সাইজ ডিপাৰ্টমেণ্টৰ লগত কম্বাইন হৈ পেলাই ফিজিকেল হৈছিলে আৰু ৰিটেন হৈছিলে। গতিকে সেই জেল ৱাৰ্ডাৰো পোষ্ট ওলাব। গতিকে এইখিনি যথেষ্টখিনি পোষ্ট ওলাব। আৰু তাতোতকৈ এটা ডাঙৰ কথা যে আপোনালোকে সময় নাপাব ফিজিকেলৰ কাৰণে। এই কথাটো মই এইকাৰণে কৈছোঁ, মই যিকেইটা ডিপাৰ্টমেণ্টৰ কথা ক'লোঁ গোটেইখিনিৰে পোষ্ট ওলাব। আপোনালোকে চিন্তা নকৰিব। অক্টোবৰৰ শেষলৈ বা নৱেম্বৰৰ ফাৰ্ষ্ট উইকত আপোনালোকে এইখিনি এডভাৰটাইজমেণ্ট নিশ্চয় পাই যাব বা এপ্লাই কৰিব পাৰিব। মই এই কথাটো এইকাৰণে কৈছোঁ যে আপোনালোকে সময় নাপাব। যিহেতু আপোনালোকে যোৱাবাৰো দেখিছিলে যেতিয়া 2023 চনৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিক্ৰুইটমেণ্ট হৈছিলে বা AFPFৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগতে জেল ৱাৰ্ডাৰ আৰু যি এক্সাইজৰ ৰিক্ৰুইটমেণ্ট হৈছিলে, আপোনালোকে দিছিলে এপ্লাই কৰা অলপ দিনৰ পাছতে এডমিট কাৰ্ড দি দিছিলে। গতিকে এইবাৰো এনেকুৱাই হ'ব। আপোনালোকে এপ্লাই কৰাৰ পাছত টাইম নাপাব, আপোনালোকে লগালগ এডমিট কাৰ্ড পায়ে যাব। আৰু তাৰ উপৰি 2026 চনত যিহেতু নিৰ্বাচন হ'ব আপোনালোকে জানে, আৰু নিৰ্বাচন হয়তো মে' মাহত অনুষ্ঠিত হ'ব পাৰে। গতিকে ফেব্ৰুৱাৰী মাৰ্চ মাহত কোড অফ কণ্ডাক্ট লাগি যাব, তেতিয়া কোনো ৰিক্ৰুইটমেণ্ট প্ৰচেছ কৰিব নোৱাৰিব। গতিকে যিখিনি প্ৰচেছ আছে খুব খৰতকীয়াকৈ হ'ব আৰু ফেব্ৰুৱাৰী মাহত মোৰ হিচাপত ফাইনেল ৰিজাল্ট দি দিব। এপইণ্টমেণ্ট দিয়াটো নিদিয়াটো সেইটো মই নাজানো, কিন্তু আপোনালোকে ফাইনেল ৰিজাল্টটো ফেব্ৰুৱাৰী মাহত পাই যাব। গতিকে খুব খৰতকীয়াকৈ এই ৰিক্ৰুইটমেণ্ট প্ৰচেছখিনি হ'ব। গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুতি চলাই থাকক। যেতিয়া ভেকেঞ্চি ওলায় আপোনালোকৰ সুবিধা হ'ব, যাতে আপোনালোকে ভাল পাৰফৰ্মেঞ্চ দিব পাৰে। গতিকে আপোনালোকক এইখিনি তথ্য জনালোঁ যে খুব সোনকালে হ'ব, যি ৰিক্ৰুইটমেণ্ট হ'ব খুব খৰতকীয়াকৈ হ'ব, আৰু কোন বিভাগত কি পোষ্ট ওলাব সকলোখিনি কথা আপোনালোকক মই এই ভিডিঅ'টোত জনালোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ পৰা যদি অলপ হ'লেও সহায় হৈছে বুলি আপোনালোকে নিজকে অনুভৱ কৰিছে, তেন্তে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এটা ভাল মন্তব্য প্ৰকাশ কৰিব। যিহেতু বহুতে বেয়া মন্তব্য কমেণ্টত জনায়, গতিকে তেওঁলোককো মই ধন্যবাদে জনাইছোঁ। যিহেতু তেওঁলোকে ভিডিঅ'টো চাই আছে, বেয়া মন্তব্য জনাইছে যদিও আপোনালোকে এটা ভাল মন্তব্য জনাব আৰু লগ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এই কথাখিনি গম পায় আৰু তেওঁলোকে যাতে তেওঁলোকৰ সপোনটো পূৰণ কৰিবৰ কাৰণে ভালদৰে প্ৰস্তুতি কৰিব পাৰে। গতিকে সকলোলৈকে এনেদৰে ভিডিঅ'টো এই কাৰণে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।